হাই হেল্ল' নমস্কাৰ সকলোকে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আমাৰ নামঘৰৰ বন্তি প্ৰজ্বলনৰ বন্তি গছাৰ পৰা শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী শ্ৰীনাথ নাৰায়ণ বাসুদেৱম। হাই হেল্ল' নমস্কাৰ সকলোকে অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আমাৰ নামঘৰৰ পৰা আৰু মোৰ লগত আছে মোৰ আই মানু ফুফু যাবা নেকি? আই মানু ব্ৰেকফাষ্ট কৰা নাই, এতিয়া ব্ৰেকফাষ্ট কৰিব হয়নে মানু? এতিয়া বিস্কুট খাব তাই। কাজু খালা মানু? মানে কুকু কৈ দিয়াচোন, কুকু কৈ দিয়া। আমাৰ আই মানু নামঘৰ আমাৰ আই মানুৱে মিকিক দেখিলা আৰু মিকিক দেখি একদম উৰা মাৰি গ'ল নহয় ভয়তে। ৰাতিপুৱা পাকঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এয়া পানী পিঠা বনাবলৈ পিঠাগুড়ি হেৰি কৰি দিছোঁ। তাৰপিছতে আজি বনাম পানী পিঠাৰ লগত মানে খাম আজি চাম্বাৰ মানে চাম্বাৰত কিন্তু উৰদ দাল লাগে, মই মচুৰ দালি বনাইছোঁ আৰু বেঙেনা আলু বিলাহী কাটি লৈছোঁ। তেনেহ'লে ব'লক ষ্টাৰ্ট কৰোঁ। এইপিনে লৈছোঁ চাহ আৰু এইপিনে চাম্বাৰৰ কাৰণে কুকাৰত বহাই দিওঁ। ইয়াত দিছোঁ দালিখিনি ইয়াত এতিয়া দিছোঁ এইখিনি বেঙেনা বিলাহী দিছোঁ আৰু আলু দিছোঁ। ইয়াত ছজনা দিলে ভাল লাগে, কিন্তু ছজনা বৰ্তমান চিজন নহয় যেতিয়া ছজনা দিয়া নাই ইয়াত। আৰু যিমান যি ভেজিটেবল পায় আপুনি যদি মন কৰে বিন মটৰ দিব পাৰে তেনেহ'লে দিব পাৰে। ইয়াত পানীখিনি দি পেলাই নিমখটো পাছত দিম, এতিয়া নিদিওঁ নহ'লে বেছি সিজি যাব যিহেতু। এতিয়া বহাই দিওঁ এইখিনি আৰু পানী পিঠাৰ কাৰণে মই যোগাৰ কৰোঁ। এইখিনি হৈ গ'ল, দালিখিনি বইল হৈ গ'ল আৰু এইপিনে আহিছোঁ ষ্টেণ্ডাৰ লৈছোঁ আৰু পিঠাগুড়িখিনি যিখিনি মানে ৰাতিয়ে মই হেৰি কৰি থৈছিলোঁ তিয়াই পেলাই থৈ দিছিলোঁ পানী পিঠা বনাবলৈ। তাত দিছোঁ নিমখখিনি। এতিয়া অলপমান সময় লৰাই এনেকৈ ফেন উঠা নিচিনা কৰিমান, তেতিয়া ধোচা টাইপত কৰকৰীয়া হয় মানে খাবলৈ। এইপিনে লৈ লৈছোঁ তেতেলী। প্ৰেছাৰ কুকাৰ ঢাকনি খুলি গ'ল। এইপিনে পিঁয়াজ লৈছোঁ, নৰসিংহ পাত আৰু সৰিয়হ আৰু ইয়াত আছে তেতেলী। তেল মাৰি ইয়াত মাৰিম তেল। ইয়াত দিছোঁ তেলটো অকণমান কমাই দিছোঁ। তাৰপিছতে দিম তেলটো গৰম নহওঁতে অকণমান ঘি দি দিব।